দেৰি হৈ গ'ল এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ গতিকে দিনটো কি কৰিম দেখাই থাকিম গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব এয়া ৰাতিপুৱা ব্ৰেকফাষ্ট দুখন ৰুটি লৈছোঁ লগত আছে দাংবডি আলু ভাজি আৰু একাপ কফি আৰু ৰাতিপুৱা এটা পাৰ্চেল আহিলে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ পাৰ্চেলটো আহিছে পেটিএম মলৰ পৰা পেটিএমতে অৰ্ডাৰ দিয়া হৈছিল আৰু হাজবেণ্ডৰ নামত আহিছে পাৰ্চেলটো মোৰ নহয় গতিকে বলকচোন চাওঁ কি হয় কেতিয়াবা আমি অনলাইনত যিকোনো বস্তু অৰ্ডাৰ দিলে যিটো বস্তু অৰ্ডাৰ দিওঁ সেই বস্তুটো আহি নাপায় বেলেগ এটা বস্তু আহে সব শ্বপিং সাইটতে নহয় কিন্তু কিছুমান শ্বপিং সাইটত ঠগ খোৱা চান্স থাকে সেইটো কাৰণে মই বস্তুটো খোলাৰ আগতে এটা সৰু ভিডিঅ' কৰি থৈছোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰাও হ'ব গতিকে আপোনালোকৰ যদি অনলাইনত কিবা বস্তু অৰ্ডাৰ দিয়ে বস্তুটো অহাৰ পিছত এনেকৈ এটা ভিডিঅ' ৰাখি থ'ব পিছত যদি বেলেগ এটা বস্তু আহে তেতিয়ালৈকে আপোনালোকে প্ৰমাণস্বৰূপে ভিডিঅ'টো দেখাব পাৰিব আৰু এইখিনি হৈছে বস্তুটো ফিচাৰ্ছখিনি বক্সটো পিছফালে ধুনীয়াকৈ লিখা আছে বেছি ডাঙৰ বস্তু নহয় সৰু বস্তু আৰু হয়তো বহুতৰ ওচৰত বস্তুটো থাকিবও পাৰে আৰু এই বক্সটোৰ ভিতৰত আছে এখন ৱাৰেণ্টি কাৰ্ড আৰু অৰ্ডাৰ দিয়া বস্তুটো হৈছে এইটো বোল কোম্পানী ৱায়াৰলেছ হেডফোন বা এয়াৰবাডছ বুলিও কয় চাগে কাৰণ মই আজিলৈকে ইউজ কৰি পোৱা নাই গতিকে ইয়াৰ বিষয়ে ভালকৈ নাজানো আৰু এনেকৈ দুখন কাণৰ কাৰণে দুটা আছে মোবাইলৰ লগত কানেক্ট কৰি ল'ব লাগে দেখাত সৰু যদিও মই ভাবোঁ বাকীবিলাক হেডফোনতকৈ সুবিধাজনক হ'ব আৰু এটা বক্স দিছে আৰু এইটো বক্সৰ ভিতৰত আছে এক্সট্ৰা দুটা টিউব আৰু লগত দিছে চাৰ্জ কৰিবৰ কাৰণে এডাল চাৰ্জাৰ আৰু এইটোৱে আছিল অৰ্ডাৰ কৰা বস্তুটো আপোনালোকক দেখুৱালোঁ ভোট জলকীয়া আমি বীজ জলকীয়া বুলিও কওঁ এইখিনি কালি মানুহজনে আচাৰ থবৰ কাৰণে কিনি আনিছিলে আৰু এতিয়া এইখিনি কাটি আছে যিহেতু হাতেৰে কটা সম্ভৱ নহয় বহুত জ্বলা আৰু সহ্য কৰিব নোৱাৰি বহুত হাতখন পুৰি থাকে কটাৰ পিছত সেইকাৰণে কেঁচিয়ে কাটি আছে আৰু এইখিনি এতিয়া কটাৰ পিছত আধা ৰ'দত দিছোঁ আৰু আধা কাটি আছে আৰু 2-3 দিন ৰ'দত দিয়াৰ পিছত এনেকৈ বটলত ভৰাই থোৱা আছে আৰু তেল দিবলৈ বাকী আছে আৰু এফালে মায়ে এয়া বাঁহগাজ কাটি আছে আৰু এইখিনিৰ পৰা আধা খৰিচা থবৰ কাৰণে খুন্দি থৈ দিছে আৰু এইখিনি পিছত পানীত তিয়াই বটলত ভৰাই থ'ব এয়া আৰু টেঙা হ'লে খাব পাৰি আৰু কি খাইছা ফুৰ্তি খাইছা পানী খাই হৈ গ'ল আৰু এতিয়া বহি আছোঁ পকাত ফেনৰ তলত যিহেতু বহুত গৰম আৰু এইফালে ইমনকো শুৱাই থৈছোঁ ভাত নোখোৱাকৈ শুলে আৰু গৰম কাৰণে বিচনাত শুৱাব নোৱাৰি সেইকাৰণে পকাতে শুৱাই থৈছোঁ আৰু মই ভাবিছোঁ এতিয়া অলপমান ৰেষ্ট লৈ লওঁ যদি ইমনকো ভাত খুৱাব লাগিব ৰাতিপুৱাৰ পৰা যিহেতু বহুত গৰম পৰিছে এতিয়া বতৰটো অলপমান ঠাণ্ডা কৰিছে মানে বতাহ মাৰিছে আৰু সেইকাৰণে অলপমান ঠাণ্ডাটো পৰিছে আৰু আমাৰ কুকুৰটোৱে পূৰা ভুকি আছে আপোনালোকৰ শুনিছেই চাগে অলপমান বতাহ মাৰিলে ভুকেহি ঠিক আছে আপোনালোকৰ সন্ধিয়া লগ পাই আছোঁ গতিকে ভিডিঅ'টো আগলৈ চাই আবেলি বৰষুণ যাক আহিল আৰু এতিয়াহে অলপ ভাল লাগিছে কাৰণ বহুত গৰম পৰি আছিলে আৰু এইফালে আমাৰ টনিক ভিতৰলৈ আনি থৈছোঁ বৰষুণ দিয়াৰ কাৰণে কিন্তু ভিতৰত থাকিলে ইমনক বহুত সাৱধানে থ'ব লাগে ইয়াৰ পৰা কাৰণ ই বাৰে বাৰে টনিক চুবলৈ গৈ থাকে একো নকৰে তথাপিও অলপ ভয় লাগে এতিয়া আবেলি চাহ খাব লৈছোঁ এয়া মেগী বনাই লৈছোঁ আৰু মোৰ কাৰণে লাল চাহ মানুহজনৰ কাৰণে গাখীৰ চাহ মই গাখীৰ চাহ নাখাওঁ আৰু ইমনৰ কাৰণে গাখীৰ কি খাইছে গাখীৰ নে গাখীৰ কোনটো জেঠি এয়া ৰাতিৰ কাৰণে মাংস মানুহজনে বনাব আৰু এইখিনি আগতীয়াকৈ তেওঁ দৈ পিঁয়াজ আদা নহৰু আৰু মাংসৰ কাৰণে যিখিনি প্ৰয়োজনীয় মছলা সেইখিনি মিক্স কৰি ফ্ৰিজত মেৰিনেট কৰি থৈ দিছিলে আৰু এতিয়া মই আদা পিঁয়াজ আৰু নহৰু এইখিনি যোগাৰ কৰি দিছোঁ মানুহজনে বনাব আৰু একেবাৰে চিম্পুলকৈ বনাব সেইটো কাৰণে ৰেচিপি শ্বেয়াৰ কৰা নাই এয়া আমাৰ মাংস ৰেডি হৈ গ'ল খাবলৈ কিন্তু বহুত টেষ্টি লাগিছিল আৰু এইফালে আমাৰ ইমনে কিতাপ পঢ়ি আছে আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ চাই কেনেকুৱা পালে জনাব কি আছিলে K for king আৰু A for কি আৰু F for কি